আজি খুব ভাল লাগিছে কাৰণ মই নিজে জিএছপি দল ত্যাগ কৰি আজি 2 মাহ 3 মাহ ধৰি ঘৰত বহিলোঁ আৰু সেই সিদ্ধান্তত আমাৰ ৰাকেশ ভাইটিৰ লগত আমাৰ চিফ প্ৰধান প্ৰণৱ দাসৰ লগত জড়িত হৈ সকলো কেইজনৰ লগত মই দলীয় হিচাপে আমি চৰকাৰ কৰিছিলোঁ আৰু সেই মৰ্মে আগতে তেওঁলোকে মই ইউ পি এল অহাৰ কথা কৈ আছিল ময়ো বিবেচনা কৰিছিলোঁ আহিম কিন্তু কিছুমান দায়িত্ব থকাৰ কাৰণে আহিব পৰা নাছিলোঁ যিয়ে নহওক আমি আজি সকলো একত্ৰিত হৈ আমি 200 মান মানুহ আহি যোগদান কৰিলোঁ ইউ পি এলত যোগদান কৰিলোঁ আৰু যোগদান কৰি ভাল লাগিছে আগন্তুক যে MLA ইলেকশ্যন আমি কেনেকৈ আগবাঢ়িব লাগে পলিচি কৰি যেন যিমান দাম কেণ্ডিডেট দিয়া হয় সকলোকে জিতাই নিয়াৰ কাৰণে এটা প্ৰস্তুতি কৰিম আহিব লগা হ'ল কাৰণ যিজন আমাৰ প্ৰেচিডেণ্ট প্ৰাক্তন সাংসদ নৱশৰণীয়া তেখেতৰ একচ্ছিত নায়ক সি অকলে কৰিব খোজে সকলো কামবিলাক কোনো এজন সোধা পোছা নকৰে কাৰণ মই তাৰে ভাইচ প্ৰেচিডেণ্ট আছিলোঁ এই বছৰ ভাইচ প্ৰেচিডেণ্ট প্লাছ চিফ পেট্ৰন আছিলোঁ যিকোনো কৰ্মক্ষেত্ৰ কৰিলে বা মিটিং কৰিলে বা কথা পাতিলে সি একত্ৰিতভাৱে নিজে কামবিলাক কৰি লয় একতাবদ্ধ কৰে কোনোপধ্যে তেখেতে কাকো জানিব নিদিয়ে আৰু সি বহুদিন ধৰি তাৰমানে এইবাৰ ইলেকশ্যনত যে আমাৰ এনেকুৱা হ'ব লগা হ'ল তেওঁ বি পি এলৰ এলায়েঞ্চ আছে এলায়েঞ্চ এনেকুৱা এটা পাৰি লাষ্ট পৰ্যন্ত তেওঁৰ কোনো এলায়েঞ্চ নাথাকিলে সেই মৰ্মে তেওঁ মানুহক ধোকা দি আছিলে বিশ্বাসঘাত কৰি আছিলে সেইকাৰণে তেখেতে খুব বেয়া পাইছে আৰু সকলো আমাৰ নিজাবাসী ৰাইজে খুব বেয়া পাইছে সেই সংক্ৰান্ত নিজাবাসী ৰাইজৰ হেঁচাত মই আকৌ মই ইউ পি এললৈকে আহিলোঁ মোৰ নিজৰ ব্যক্তিগত হিচাপে মই ইউ পি এলত থাকি বহুতদিন ভাল কাম কৰিছিলোঁ তেওঁলোকে লাগ লাগি মই দিহিৰাবাসীৰ কাৰণে বহুত কাম কৰিছিলোঁ সেই মৰ্মে আগন্তুক আকৌ যে সেই কাম কৰা সুবিধা লোৱা সুবিধা কৰি সকলো ৰাইজক একত্ৰিত কৰি আমি আনি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰি আছোঁ আজি আমি 200জনৰ ওপৰত আহিছোঁ জিএছপি ধ্বংসই মই নাই মানে জিএছপি নাই পূবৰ পৰা পশ্চিমলৈকে মোৰ দ্বাৰাহে জিএছপি চলি আছিল মই যেতিয়া জিএছপি ত্যাগ কৰিলোঁ সেইদিনাখন জিএছপি ঠাণ্ডা কাৰণ কোনো এজন ব্যক্তি তাৰমানে তেনেকুৱা ব্যক্তি নাই যে তেওঁ আগবাঢ়ি যাব পাৰিব সেনেকুৱা ব্যক্তি মই আজিলৈকে দেখা নাই